অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলক উদ্দেশ্য কৰি দুআষাৰ বক্তব্য প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। সংগ্ৰামী বন্ধু বান্ধৱীসকল, বিভিন্ন প্ৰান্তৰ পৰা অহা বাল বৃদ্ধবনিতাসকল সকলোলৈকে আমি সংগ্ৰামী শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এতিয়া সকলোৱে গম পাইছোঁ যে অসমীয়া জাতি আজি অস্তিত্বৰ সন্মুখত খুটাৰ সেতুত পাৰ হ'বলগীয়া হৈছে। জাতি ধৰ্ম নিৰ্বিশেষে খিলঞ্জীয়া অসমীয়াসকলৰ আজি কোনো অস্তিত্ব বিপন্নপন্ন হৈছে। জাতি মাটি ভেটিৰ শ্লোগানেৰে অসমৰ মসনদ দখল কৰা তথাকথিত জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল আৰু তথাকথিত ডিঙিৰ সুৰ ফুলাই কোৱা কথা কোৱা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত আজি অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন হৈছে। নাগৰিকত্ব সংশোধনী বিল 2016 এক ভয়াৱহ আইন। এই আইনখন যেতিয়া প্ৰণয়ন কৰা হ'ব, অসমীয়া জাতি অসমতে সংখ্যালঘু হ'ব। এতিয়া আমি জানো, ত্ৰিপুৰাৰ উদাহৰণ আমি জানো, আজি ত্ৰিপুৰাত ত্ৰিপুৰীসকলৰ সংখ্যা হ'ল 26%। অসমীয়া জাতিৰ খিলঞ্জীয়া অসমীয়া জাতিৰ সংখ্যা এতিয়া 51%। এতিয়া আকৌ হিন্দু বাংলাদেশী আনি অসমত সংস্থাপন কৰি অসমীয়া ভাষা সংস্কৃতি জাতিৰ অস্তিত্ব বিপন্ন হৈছে। আমাৰ অসমীয়াই চিৰস্নেহী অসমীয়াই ভাষা সংস্কৃতি বিনষ্ট হোৱাৰ সময় আহি পৰিছে। আমি এই চৰকাৰখনক সকীয়াই দি আছোঁ। বিভিন্ন সংস্থা সংগঠনৰ পৰা এই সকীয়াই দিয়া হৈছে এই আইনখন বাতিল কৰিব লাগে। কিন্তু দিল্লীৰ পদলেখনকাৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তুমি পাহৰি গ'লা এসময়ত তুমি জাতীয় নায়ক আখ্যা পাইছিলা। তুমি পাহৰি গ'লা তুমি একক প্ৰচেষ্টাৰে আইন বাতিল কৰি জাতীয় নায়ক আখ্যা লৈছিলা। তুমি এতিয়া পাহৰি গ'লা। নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ পদলেখন কৰি অসমীয়া জাতি ধ্বংসৰ মুখলৈ ঠেলি দিছা। হিমন্ত বিশ্ব শৰ্মা, তোমাৰতো কোনো আদৰ্শগত কথা নাই। তুমি যেনিয়ে যোন যায় তেনিয়ে তুমি ভেটা দিয়া মানুহ। তোমাৰ কথাত অসমৰ জনসাধাৰণ নচলে। সৰ্বসাধাৰণ ৰাইজে কেতিয়াও চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে হওক স্বাস্থ্যমন্ত্ৰী হওক যিয়ে নহওক তাৰ কথাত নচলে। অসমীয়া জাতি এক সংগ্ৰামী জাতি। আমি 17বাৰকৈ মোগল আক্ৰমণ অসমীয়া জাতিয়ে পৰাই পেলাইছে অসমৰ পৰা। এতিয়াও আমি পুনৰবাৰ এই আইন ঘূৰাই দিবলৈ আমি প্ৰস্তুত হৈ ওলাইছোঁ। আজি ছাত্ৰ সমাজ ওলাই আহিছে স্কুল কলেজ বাদ দি ৰাজপথলৈ, শিক্ষক সমাজ ওলাই আহিছে ৰাজপথলৈ, কৰ্মচাৰী সমাজ ওলাই আহিছে ৰাজপথলৈ। কাৰ বাবে এই কথাটো এবাৰ ভাবি চোৱা দৰকাৰ। আবাল বৃদ্ধ বনিতা আজি প্ৰখৰ ৰ'দত আহি ৰাজপথত সমবেত হৈছে। বিভিন্ন ধৰণৰ শোভাযাত্ৰা কৰি বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচীৰে আজি আগবাঢ়িছে। এই অৱস্থাটো কিয় সৃষ্টি কৰা হৈছে? অসমক কি অসম বিদেশীৰ কি এখন ধৰণীয়া পঠায় নেকি? এই কথাটো সৰ্বানন্দ সোণোৱালক সুধিছোঁ। 1971 চনৰ 25 মাৰ্চৰ পিছত হিন্দুৱে হওক মুছলমানেই হওক অসমৰ পৰা বহিষ্কাৰ হ'ব লাগে। অসম চুক্তিমতে বহিষ্কাৰ হ'ব লাগে। কিন্তু এজনো হিন্দুৱাই হওক বা মুছলমানেই হওক বাংলাদেশী বহিষ্কাৰ নকৰি 58জন শ্বহীদ হৈছে। 856জন শ্বহীদৰ তেজৰ বিনিময়ত চৰকাৰ গঠন কৰা প্ৰফুল্ল কুমাৰ মহন্তই কোনো ব্যৱস্থা নকৰিলে। তৰুণ গগৈ ক'লে 14 চনলৈকে বাংলাদেশী অসমত থাকিব পাৰে। এইখন গান্ধীৰ উন্নতি। অসমৰ জনসাধাৰণ ইমান কিয় অস্তিত্বহীন কৰিবলৈ তোমালোকে ক'ত সাহস পালা? জনসাধাৰণে সদায় প্ৰস্তুত থাকিব লাগিব। জাতিৰ বিৰুদ্ধে যিয়েই মাত মাতে তাকে যুদ্ধ প্ৰত্যুত্তৰ দিবৰ কাৰণে অসমীয়া জাতি সাজু থাকিব লাগিব। আমি কেতিয়াও ধৰ্মৰ নামত আমি পৃথকে থাকিব বিচৰা নাই। আমি জাতিৰ নামত সম্প্ৰদায়ৰ নামত পৃথকে থাকিব খোজা নাই। আমাৰ পথাৰ একেখন, দোকান একেখন, ৰাস্তা একেটাই, আমি সদায় একেলগে বসবাস কৰি আছোঁ। এই হিন্দু বাংলাদেশী আমি অসমত হিন্দু তথাকথিত হিন্দু আৰু আমাৰ এই খিলঞ্জীয়া মানুহৰ মাজত সংঘাত সৃষ্টি কৰিব খোজা হৈছে। হিন্দু মুছলমানৰ নামত সংঘাত সৃষ্টি কৰিব খোজা হৈছে। 855জন চাপত শ্বহীদ হোৱাৰ পিছত সৰ্বানন্দ সোণোৱাল, তুমি সেই সময়ত কি কৈছিলা? তোমালোকে কৈছিলা আমি ৱালত লিখিছিলোঁ যে মূৰ্খৰ হাতত ক্ষমতা পৰিলেহে ক্ষমতা ব্যৱহাৰ হয়। এই কথাটো আজি তোমাৰ ক্ষেত্ৰত প্ৰযোজ্য হৈছে। ক্ষমতাৰ মূৰত হৈছে তোমালোকে জাতিটোৰ কথা চিন্তা কৰা নাই। তোমালোকে জাতি মাতি ভেটিৰ কথা কৈছিলা। এই কথাবোৰ আমাৰ সৰ্বসাধাৰণ জনসাধাৰণে বুজি উঠিছে। আপোনালোকে বুজিব লাগিব। আমি আৰু অধিক সংগ্ৰাম কৰিবৰ কাৰণে প্ৰতিজন অসমীয়া সাজু থাকিব লাগিব। এইজন হওক হিন্দুৱে হওক মুছলমানে হওক শিখে হওক জৈন হওক, আমি কিন্তু অসমৰ অসমীয়া। প্ৰথম আমি অসমীয়া, তাৰপিছতহে আমাৰ ধৰ্ম, তাৰপিছতহে আমাৰ সম্প্ৰদায়।
আমাৰ প্ৰথম আমি অসমীয়াৰ পৰিচয় আমি উচিত ৰাখিব লাগিব। লাচিত বৰফুকনে কৈছিল দেশতকৈ মোমাই ডাঙৰ নহয়। এতিয়াও কৈছো আমাৰ অসমীয়া জাতিৰ স্বাভিমান, অসমীয়া জাতিৰ অস্তিত্ব, অসমীয়া ভাষা সংস্কৃতিলৈ সৰ্বানন্দ সোণোৱাল তুমি ডাঙৰ নহয়। তোমাক জাতীয় নায়ক আখ্যা দিয়া হৈছিল। আজি এই মঞ্চৰ পৰা কৈছো তুমি জাতীয় খলনায়ক, তুমি জাতীয় খলনায়ক। তুমি দিশপুৰৰ মঞ্চত এক মিনিটো বহি থকা তোমাৰ অধিকাৰ নাই। তুমি অসমৰ জনসাধাৰণক বিশ্বাসঘাতক কৰিছে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই অসম জনসাধাৰণক বিশ্বাসঘাতক কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ কি আদৰ্শগত ৰাজনীতি আছে? হিমন্ত বিশ্বৰ কোনো ৰাজনৈতিক আদৰ্শ নাই। তেওঁ আদৰ্শ এটাই, সেইটো হ'ল ক্ষমতা। তেওঁ মন্ত্ৰিত্ব লাগে, ক্ষমতা লাগে। এই কথাটোৱে ঠিক। গতিকে এই কথাখিনি আপোনালোকক কৈছো, প্ৰতিজন অসমীয়া মানুহ সাজু থাকক। অনাগত দিনত আকৌ যদি শ্বহীদ হ'ব লাগে, তেতিয়া আমি আকৌ আগবাঢ়ি আহিব লাগিব। এইখন কিতাপৰ আমি য'ত 7জনকৈ শ্বহীদ হৈছিল, য'ত 7জনকে শ্বহীদ হৈছিল, আমি যদি প্ৰয়োজন হয় আকৌ শ্বহীদ হ'বলৈ প্ৰস্তুত আছো। তথাৰ সংগ্ৰামী সতীৰ্থসকল, আপোনালোকক এটা কথাই কৈছো, জাতি ৰক্ষাৰ নামত যদি শ্বহীদ হ'ব লাগে, এতিয়া চৰকাৰে নকৰে, আমি কৰিব লাগিব। এই শ্লোগান এতিয়া আমি নিজে লৈছো। গতিকে আপোনালোকক সেই মুহূৰ্তত বিভিন্নজন বক্তা আছে, তেখেতসকলে বক্তব্য ৰাখিব। মাত্ৰ এটা কথাই আহ্বান জনাই সামৰিব বিচাৰিছো, অনাগত দিনত ইয়াতকৈ কঠোৰ আন্দোলন কৰিবৰ কাৰণে আপোনালোক সাজু হওক। দেশৰ সকলো একেমুখে থিয় হওক। জয় অসম।